আজি মই লৈ আহিছোঁ মাছ আৰু তিয়ঁহৰ এটা খুব ধুনীয়া ৰেচিপি আৰু খুব কম সময়তে এই ৰেচিপিটো তৈয়াৰ হৈ যায় মাত্ৰ 15 মিনিটতে। আৰু তেনেহ'লে এতিয়া মই ৰেচিপিটোলৈ আগবাঢ়ো। ৰেচিপিটোৰ বাবে মই লৈছোঁ দুটা তিয়ঁহ মিডিয়াম সাইজৰ, ৰুকি লৈছোঁ, গুটিখিনি মই পেলাই দিয়া নাই। আৰু লৈছোঁ তিনিটা মাছ, মই বাছি মেলি লৈছোঁ আৰু ধুনীয়াকৈ ধুই মেলি লৈছোঁ আৰু হালধি নিমখ দি লৈছোঁ। এইখিনি সানি ল'ম ভালকৈ, ফ্ৰাই কৰি ল'ব লাগিব, সেইকাৰণে ভালকৈ সানি ল'ব লাগিব। এতিয়া মই ফ্ৰাই কৰি লওঁ আৰু গেছত এখন কেৰাহী উঠাই তেল গৰম হ'বলৈ দি মাছ মই এটা এটাকৈ দি দিছোঁ তাত। এইখিনি ইলুটি কৰি দিম, ভালকৈ ফ্ৰাই কৰি লৈছোঁ আৰু মোৰ প্ৰায় হৈছেগৈ ফ্ৰাই কৰা। এতিয়া মই এটা এটাকৈ মাছ উঠাই লৈছোঁ আৰু যিখিনি তেল ৰৈ গৈছে মই সেইখিনি তেলতে আকৌ বনাম। আৰু মই লৈছোঁ ৰেচিপিটোৰ বাবে এইখিনি বস্তু লৈছোঁ, নহৰু কেইফুটামান লৈছোঁ আৰু লৈছোঁ আদা এটুকুৰা, দুটা জলকীয়া আৰু এটা পিঁয়াজ লৈছোঁ, গোটা জিৰা লৈছোঁ আৰু লৈছোঁ পাঁচফোৰণ। আদা মই ৰুকি ল'ম আৰু নহৰুখিনি মিহিকৈ কুটি লৈছোঁ। দেখুৱাৰ ধৰণে মই আদাখিনিও ৰুকি লৈছোঁ আৰু ইমানটো চাইজত মই নহৰুখিনি কুটি লৈছোঁ। এইফালে তেল গৰম হৈ আছে যিহেতু, সেইবাবে প্ৰথমতে দিছোঁ মই পাঁচফোৰণখিনি ফুটি উঠাৰ পিছত জিৰা দিম। এতিয়া দিছোঁ জিৰা, আকৌ অকণমান লৰাই লৈছোঁ। এইখিনি ধুনীয়াকৈ ফুটি উঠিছে। এতিয়া দিম নহৰু, অকণমান লৰাই ল'ম আকৌ, আৰু দিছোঁ আদা, শুকান জলকীয়া দিছোঁ দুটা, পুনৰ লৰাই লৈছোঁ অকণমান। আৰু এতিয়া মই দিম পিঁয়াজ, কুটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি মই অকণমান ভাজি ল'ব লাগিব। এয়া মই অকণমান ভাজি লৈছোঁ। এইখিনি প্ৰায় ভজা হৈছেগৈ আৰু এতিয়া দিছোঁ প্ৰয়োজন অনুসৰি হালধি দিছোঁ, পুনৰ অকণমান লৰাই লৈছোঁ। এতিয়া দিছোঁ যিখিনি ৰুকি লৈছিলোঁ তিয়ঁহ, সেইখিনি দিম। মই পানীখিনি নিদিওঁ, প্ৰথমতে তিয়ঁহখিনি মই চেপি পেলাই দিছোঁ, তাতে যিকণ পানী গৈছে আৰু সেয়াই পানীখিনি মই পিছত দিম। এয়া চাওক, পানীখিনি চেপি লৈছোঁ তিয়ঁহখিনি। এতিয়া মই এয়া 3-4 মিনিটৰ বাবে ভাজি ল'ম। এইখিনি মই ভালদৰে 3-4 মিনিটৰ বাবে ভাজি লৈছোঁ। খুব সোনকালে হোৱা এটা ৰেচিপি, আপোনালোকে কেতিয়াবা লৰালৰি হ'লে এনেকৈ বনাই খাব পাৰিব। আৰু এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ, আৰু খুব টেষ্টি হয় এই ৰেচিপিটো, খাবলৈ সঁচাই ভাল লাগিলে, আপোনালোকে ট্ৰাই কৰিব। মই এতিয়া অকণমান ঢাকি দিছোঁ, 2 মিনিটমানৰ কাৰণে মই ঢাকি দিলোঁ। আৰু এয়া চাওকচোন হৈছেগৈ। আৰু এতিয়া পানী দি দিম, যিখিনি তিয়ঁহৰ পানী ৰৈ গৈছিলে সেইখিনিকে তাত দি দিম। মই গুটিখিনি পেলাই নিদিলোঁ, এতিয়া তাত তেনেকৈ দি দিছোঁ। লৰাই লৈছোঁ অকণমান, আৰু উতল আহিছে ধুনীয়াকৈ। এতিয়া দিছোঁ মাছ দুজনী, মানে মই তিনিটা মাছ
ফ্ৰাই কৰা হৈছিলে, কিন্তু তাৰে দুটাহে দিলোঁ, এটা মাছ নিদিলোঁ। মানে আমি দুগৰাকীয়ে খাম, সেইকাৰণে দুটা মাছ। আৰু লগতে দিছোঁ কাজি নেমু। কাজি নেমু মই চেপি দিছোঁ তাত। জোল কৰিব লাগিব, সেইকাৰণে মই পানী অকণমানো দিছোঁ। ঢাকি দিলোঁ অকণমান টাইম। এতিয়া চাওকচোন, ঢাকন আঁতৰাই দিছোঁ, খুব ধুনীয়াকৈ উতলি আছে। আৰু এতিয়া মোৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। চাওক, আৰু কেনেকুৱা পালে বাৰু ভিডিঅ'টো চাই জনাব কিন্তু নাপাহৰিব। আৰু যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ চেনেলৰ নতুন হয়। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে ভিডিঅ'বোৰ পাই থাকিব। তেনেহ'লে আজিলৈ ইমানতে বিদায় লৈছোঁ।